গৰুৱে মানুহে কিবাকে বাচিব পাৰিলে হলা হয় দে। দেখছি চল দুটা কিবাকে বাচাব পাৰিলে হয় আৰু বেলেগতো নাই। ইয়াততো গন্তব্যস্থান কি গমেই পোৱা নাই। কিবাকে চল দুটা বাচাব গেলে যাই আছে আৰু দুটা হাঁহ বা মুৰ্গী বাচাব পাৰিলি চলিৰ পেন চেন সিনকে থাকি গেল আৰু। মই যেতিয়া পঢ়ি আছিলো না তেতিয়া লিখিছিলো অসমীয়াত অসমৰ বানপানী। আপোনালোকেও চাগে লিখছি। মই লেখাই নহয়, মোৰ চলি পুলি লিখব, তাৰ চলি পুলিও লিখব। শুনছিলো মানুহে কাম নৰা কাম বোলে একোৱেই নাই, মানুহে কৰিব নৰা কাম একোৱেই নাই বোলে, ইম্পচিবল একোৱেই নাই, চব পচিবলে। কিন্তু মই জন্ম হোৱাৰ আগৰ পৰা শুনি আছো অসমত বানপানী হয়, আৰু আজিও শুনি আছো, আৰু আগত গেলেও চাগে ইনকে চলি থাকিলে শুনি থাকিম দিয়কচোন, আপোনালোকেও শুনিব। আজি মই হিন্দী নিউজ চেনেল 4টামান গোটেই চালোঁ গধূলা। ভাবিছোঁ আমাৰ অসমৰ বানপানীৰ কিবা কিবি দেই নেকি চাং ৰচোন। 4টামান চেনেল মই চালোঁ আমাৰ হিন্দী মিডিয়াৰ, নাপলো। জিঅ' এটাত পালোঁ, সেই তলেদি সৰুকৈ লেখা আছিল আপোনাৰ আছাম এবাৰ তাতেও আপোনাৰ এডভাৰ্টাইজ আহে, মানে গোটেইখিনি পঢ়িব নোৱাৰি। কিন্তু আপোনাৰ এই নিউজ গেলা আজিকালি কাৰোবাৰ বেমাৰ হ'ল, কোনোবাই ভাত খাইছি, কোনোবাই পুৱাই উঠি মুখখন ধুলা, কোনোবাই চাহ খালাক দক হেলা দি ফুৰিছে, গম পাইছি। আৰু কি হ'ব, কিছুমান দোষ চৰকাৰক দিও লাভ নাই, কাৰণ কিয় ভুল বহুত আমাৰ গাতো আছে। যেনিবা উদাহৰণস্বৰূপে মই এতিয়া ক'ব পাৰোঁ যে যিটো আমাৰ এতিয়া কৰোণা কাল চলি আছে, তাতে চৰকাৰেতো গাইডলাইন ধৰি দিছে যে মাস্ক লগা, 2 মিটাৰ দূৰত্বত থাকক। আমি আছো নেকি? আমিতো নাই। মাস্ক লগাই মানুহে ইয়াতে থাকে, গলত থাকে, মুখত নাথাকে, ইয়াত থাকে। কিছুমানৰ গৰম লাগে হেনো মাস্ক লগাল, তো সেনেকুৱা কথা। তো যেতিয়া মথাউৰি বান্ধিব আহে না, তেতিয়া আপোনালোকে চাওক না যে কাম ভাল হৈছে নে বেয়া হৈছে। যদি বেয়া হৈছে তাতে কৈ দিয়ক না কি হৈছে কি হোৱা নাই। মানে এইটো কি লাইফ টাইম চলি যাব এনেকে অসমৰ বানপানী? কাহিনী মনত পৰিলাম তো আপোনালোকৰ আগত সেইটো কওঁ। এখন দেশত না এটা ৰাজা আছিল, তো ৰাজাৰ দেশত এতিয়া যেনেকে কৰোণা মহামাৰী আহিছিল, তাতেও এটা মহামাৰী আহিছিল, বহুত মানুহ মৰি গেল ৰাজাৰ দেশখনত। তো ৰাজাই কি কৰিলাক, মানে কি ভগৱানক তপস্যা কৰিব ললাক, হে ভগৱান, মোৰ ৰাজ্যত কি হৈছে, মোৰ দেশত কি হৈছে, যে তুমি প্ৰকট হৈ কিনে মোক এটা মানে চলিউশ্যন দিয়া এটা। তো তপস্যা কৰি থকাৰ ফলত ভগৱানে প্ৰকট হ'ল ৰাজাৰ আগত। তাৰপিছত ৰাজাক কলাক যে কি হ'ল তোৰ প্ৰব্লেম, দিয়া কৈছো। ৰাজাই কলাক যে মোৰ দেশত এনা বেমাৰ এটা হৈছে, তো মানুহগিলা মৰিবা ধৰিছে চব, তো আপুনি এটা কিবা উপায় দিয়ক যাতে এই বেমাৰটো গোটাই নোহোৱা হৈ যায়। ভগৱানে কলাক মানে ৰাজাৰ ৰাজ্যত কুঁৱা এটা আছিল, ডাঙৰ কুঁৱা এটা, য'ৰ পৰা মানুহবিলাকে পানী খাইছিল। সেয়ে কলাক, ভগৱানে কৈছে ৰাজাক যে যা, এই যি কুঁৱাটো আছে, কালি ৰাতিপুৱা উঠি কিনে তহঁতে সেই কৰিবি, চবে মানে যিমান পাৰা 1 গিলাচ হওক, 1 মগ হওক, 1 বাল্টি হওক, চবে গাখীৰ ঢালিবি। তো সেই গাখীৰ ঢালাৰ পিছত যেতিয়া চবে মানে ৰাজ্যখনত যেতিয়া চবে ঢালিবি, তেতিয়া তোৰ মানে এইটো বেমাৰ নোহোৱা হৈ যাব। তো কথা মতে কাম। ৰাজাই সেনাপতিক কলাক যে চবকে জানে দি মোৰ ৰাজ্যৰ মানুহ যে কালি পুৱা আহি কিনে কুঁৱাটোত গাখীৰ ঢালিব লাগিব চবে। তো আহিল পুৱা, চবে কি ঢালিছে কি ঢালা নাই আৰু গুচি গেল। তাৰে পিছত এই তাতে আৰু এটা চতুৰ ল'ৰা আছিল, মোৰ দৰে অলপ। তো সি আৰু ভাবিলাক, চবেতো গাখীৰ ঢালিবই, মই কিয় গাখীৰ ঢালো, মই পানীয়ে ঢালি দিম, কোনোতো গমেই এবাৰ নহয়। তো সেই চতুৰটো সি ভাবছি বোলে পানী ঢালি দিম আৰু বাকী বেলেগেতো গাখীৰে ঢালিব। তো সেইটো চতুৰটো আকলে ময়ে ভবা নাছিলো, যে সেই চতুৰটোৱে আকলে ভবা নাছিল। চব মানুহে ভাবিছিলে গাখীৰটো বগাই, মই গাখীৰ কাৰণে ফেল দিম, পানী ঢালিম। আনকি ৰাজাই সেইটো কথা ভাবিছিল, মোৰ ৰাজ্যৰ মানুহগিলাই ফেলব, মই ৰাজাই গাখীৰ ফেলব যাম না, এই পানী সেই 1 বাল্টি ঢালি দিম। তো ৰাজাই 1 বাল্টি পানী ঢালি দিলাক। তো যেইটা তাৰপিছত ৰাজা থাকিল এনেকে, কমা নাই। যেইটা কমা নাই আৰু ভগৱানক মাতিলাক, হে ভগৱান কি হ'ল, তুমিতো কৈছিলা গাখীৰ ঢালি চব ভাল হৈ যাব, এতিয়াতো হয়ে নাই, মোৰ
কিয়া ভগৱান আৰু প্ৰকট হ'ল ৰাজাৰ আগত ক'লা যে তই কুৱাটো চাইছিলি না গাখীৰ ঢালাৰ পিছত কৈছে মই চোৱা নাই তো যা এতিয়া চাই একবাৰ ৰাজাই যে চাবা আহিলা তাতে তলত দেখি গলটো দি কিনে চালা যে পানী বগা হৈ নাই গাখীৰ নাই তাতে তো তেইটা এটা মানে ৰিটাৰ্ণ যেইটা আহিছি ভগৱানক ক'লাক যে তাতে তো মই গাখীৰ আকৌ বগা বগা দেখা নাপালো পানীয়ে দেখা পাইছো তাতে কৈছে তো সেইটোৱে তো এতিয়া আপুনি এইটোৰ পৰা কি বুজিলাক এইটোৰ পৰা আমি দুটা কথা শিকিব পাৰো এটা হ'ল অনাৰশ্বিপ যিটো ৰাজাই ঠিক আছে ৰাজাই কথাটো মতে কামটো কৰিলাক মানুহ কৈ দিলাক ৰাজ্যৰ মানুহ গাখীৰ ঢালিবাক গেলে কিন্তু ৰাজাই তাতে কোৱাটোৰ আগত এটা মানুহ থৈ দিব পাৰিলাক হয় না যে কোনে কি ঢালিছে গাখীৰে ঢালিছে পানীয়ে ঢালিছে তো সেই এটা আৰু ছেকেণ্ড এটা হ'ল যে আমাৰ নিজৰ প্ৰতি মানে সি কৰিব দে কমিছে তো বেলেগে কৰিব কৰাতে কামটো নহলে তো এতিয়া সেইটো কথা আমাৰ অসমখনতো সেনাই হৈ আছে তো ৰজাঘৰীয়া কামটো কৰি আছে ঠিক আছে পইচাটো অহাটো যাহাটো যাই আছে কিন্তু যেইটা মথাউৰি বান্ধে তেতিয়া আপোনালোকে চাইছে না হয়তো কাষৰ মানুহখিনি চাওক মোৰ এইটো এটা ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে চাওক কমাইছে যে কি হৈছে কি হোৱা নাই সেইখিনি চাওক কামটো ভালে হৈছে না বেয়া হৈছে কাঠ ৰাস্তাৰ তলত ৰদে দিছি না বায়ে দিছি দলঙৰ তলত তো চাওক না আপোনালোকে কি হৈছে কাম বেয়া লাগে যেইটা নিজৰ মানুহখিনিৰ না এনে এটা অৱস্থা হয় আৰে মানুহতো কথা কব নৰাটোৰ কি হৈছে যিটো কথা কব নৰে না দেখছি নহয় ফটোত দেখছি তো যিকেইটা কথা কব পাৰে তো সেইকেইটাৰ কিমান প্ৰব্লেম হৈছে দেখিয়ে আছে আৰু যিকেইটাই কথা কব নৰে তাহাঁতৰ ব্যক্ত কৰিব নৰে আকৌ কিমান এটা প্ৰব্লেম হৈছে তাহাঁতৰ গম পাইছি তো তাহাঁতৰ মনটোত কি চলি আছে ভাবকচোন একবাৰ বেয়া লাগে এইবিলাক দেখি পেলাই তো লাষ্টত মই চৰকাৰক এটাই কথা কম যে মানুহ নাথাকিলে সোণৰ অসম গঢ়ি লাভ নাই যদি মানুহে নাথাকে সোণৰ অসম গঢ়ি পেলাই কি কৰিব ইটছ নট মাই কমপ্লেইন ইটছ মাই ৰিকুৱেষ্ট নাজানো মই কথাখিনি ভালে কৈছো নে বেয়াই কৈছো মোৰ যিখিনি মনত আছিল মই সেইখিনি কথা কৈছো বছ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালাক